বন্ধুসকল গুড মৰ্নিং প্ৰথমতে সুপ্ৰভাত জনাইছোঁ সকলোকে আৰু আমি আজি এঠাইত আহিছোঁ আৰু ক'ত আছোঁ কিয় আছোঁ আৰু এই ভিডিঅ'টো কিয় বনাইছোঁ গোটেইখিনি আপোনালোকক দেখুৱাম বুজাম। এক নম্বৰ কাৰণ হ'ল আমি ক'ত আছোঁ। আমি আছোঁ মানাস অভয়াৰণ্যৰ একেবাৰে গাতে লাগি থকা এখন ৰিজৰ্ট হয় মুছা জংগল ৰিজৰ্ট। প্ৰায় 25 বিঘা মাটি আগৰে এইখন বহুত ধুনীয়া ৰিজৰ্ট। আমাৰ ৰিজৰ্টখনৰ বেক চাইডে আছে চাহ বাগিচা আৰু আগফালে আছে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু একেবাৰে ৰিজৰ্টখনৰ গাতে লাগি আছে বহুত গছ গছনি থকা এখন বাগিচা। সো আমি ইয়াতে আছোঁ ভালকৈ আপোনাক ক'লোঁ আৰু এতিয়া কিয় আছোঁ একচুৱেলি কি হয় আমি বাক্সা জিলাৰ বহুত কৰোনা পজিটিভ কেছ ওলাইছে COVID-19 পজিটিভ কেছ। এই পজিটিভ কেছবিলাকক আমি চাৰ্ভ কৰিছিলোঁ, আমি সেৱা প্ৰদান কৰিছিলোঁ। সো গাইডলাইন মতে সেৱা প্ৰদান কৰা এসপ্তাহৰ পিছত আমি যিহেতু সেই পজিটিভ পেচেণ্টবিলাকৰ ডাইৰেক্টলি সংস্পৰ্শত আহোঁ আৰু সংস্পৰ্শত আহিলে কি হয় আমাৰো হোৱাৰ চান্স থাকে। গতিকে আমি তাত কি কৰোঁ চেম্পল দি আহিছোঁ আৰু আমাৰ ৰিজাল্ট অহালৈ আমাক ইয়াত তাৰমানে কোৱাৰেণ্টাইন কৰি ৰাখিছে। এইটো হৈছে কাৰণ। আৰু এতিয়া আমি ইয়াত কি কৰিছোঁ গোটেই দেখুৱাম। আহক যোৱাকালি এই ফেঞ্চিংখনত উঠি এই যিটো মাজৰ ৰাস্তাৰ সিপিনে আৰু এখন ফেঞ্চিং দেখা পাইছে আপোনালোকে আৰু সেইটো আপোনাৰ পুলিচে তাত ফৰেষ্ট গাৰ্ড এটাত থিয় দি পিনে চাৰিওপিনে চাই আৰু চৰাং চিকাৰীৰ প্ৰৱেশ সেইবিলাক চাই। আৰু আমি তাত যোৱাকালি কি দেখিছোঁ তাত হৰিণা 4-5টা দেখিছোঁ ঘাঁহ খাই আছিল আৰু আমি ময়ূৰ চৰাই দেখিছোঁ। চ' কিমান ডাঙৰ প্ৰায় 950 বৰ্গ কিলোমিটাৰ মাটিকালিৰে আৱৰি এইখন হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। ইয়াত কিহৰ কাৰণে বিখ্যাত জীৱ জন্তু চৰাই চিৰিকটি বহুত পোৱা যায়। বাঘ গড়ৰ কাৰণে বিখ্যাত, গড়ো ইয়াত বহুত আছে আৰু বাঘৰ কাৰণে ব্যাঘ্ৰ প্ৰকল্প মানস ৰাষ্ট্ৰীয় উদ্যান বাঘ ইয়াত বহুত আছে। তাৰমানে কি যোৱাকালি আমাক ইয়াৰ হোটেলৰ মানুহে কৈছে আমি বাঘ দেখাটো ফাইনেল, গতিকে ৰাতিপুৱাই যদি আমি উঠি পিনে ইয়াত চাওঁ আমি বাঘ দেখা পাম। কিন্তু এতিয়া তাৰমানে কি বাৰিষা বৰষুণ পৰিছেতো ঘাঁহবিলাক বহুত ধুনীয়াকৈ গজালি মেলিছে আৰু গজালি মেলাৰ কাৰণে হয়তো বাঘবিলাক ক'ৰবাত তেনেকৈ ঘূৰি থাকে, তেতিয়া আমি দেখা নাপাব পাৰোঁ আৰু হাতী ছাতিৰ কাৰণেও বহুত ভাল। আৰু এইখনেই হৈছে একেবাৰে মানসৰ গাত লাগি থকা মুছা জংগল ৰিজৰ্ট। আপোনালোকে ৰুমবিলাক চাওকচোন ইমান ধুনীয়া। ইয়াত তাৰমানে কি হয় ছিংগল কিছুমান ঘৰ আছে আৰু ডাবল ঘৰ আছে। ইয়াত তাৰমানে আপোনালোকে শ্বেয়াৰ কৰিও থাকিব পাৰে আৰু ছিংগলকৈও থাকিব পাৰে। আৰু ভিতৰৰ পৰিৱেশ কেতিয়াবা দেখুৱাম, ভিতৰৰ এটা ভিডিঅ' এটা বনাই দেখুৱাম। বহুত ধুনীয়া তাৰমানে কি আধুনিক যিবিলাক আচবাব থাকিব লাগে সেই গোটেইবিলাক ইয়াত আছে আধুনিক। আৰু বাৰাণ্ডাখন চাওকচোন কি ধুনীয়া, আপোনাৰ এইটো উলু খেৰৰ বাৰাণ্ডা আৰু এই ৰুমবিলাকৰ তাৰমানে কি চাপৰ একেবাৰে ধুনীয়া অৰ্কিড কিছুমান আছে আৰু উলু খেৰৰ বাৰাণ্ডা। ইয়াত ধুনীয়াকৈ বহি ধুনীয়া বতাহ ল'ব পাৰে। আৰু বেক চাইডে চাওক আপুনি সেইখন চাহ বাগিচা, কিবা নাম কৈছে মই পাহৰিলোঁ, এইখন চাহ বাগিচা আৰু আমাৰ একেবাৰে গাত লাগি আছে এইখন গছ গছনিৰ বাগিচা। ইয়াত চেগুন গমাৰি তিতাচপা এইবিলাক বহুত মূল্যৱান গছ ইয়াত এই ৰিজৰ্টখনে ইয়াত ৰোপণ কৰি থৈ দিছে। আৰু ইয়াৰ মাজতে ডাঙৰ কিছুমান গৰু ইয়াত এৰি দিয়া আছে এই ৰিজৰ্টখনৰে। গতিকে পৰিৱেশটো একচুৱেলি নেচাৰেল বিউটি, বহুত ভাল লাগিছে আমাৰ ইয়াত আহি। আৰু আপোনালোকেও ইয়াত কেতিয়াবা যদি ভিজিট কৰে যে মানস ৰাষ্ট্ৰীয় উদ্যান আহিম বুলি ভাবি আছে, ইয়াত আহক ইয়াত আহি পিনে আপোনালোকে উপভোগ কৰক মুছা জংগল ৰিজৰ্টৰ পৰা আপোনালোকে মানস অভয়াৰণ্যখন উপভোগ কৰক, বহুত ভাল লাগিব।
তাৰপিছত আৰু দুটামান কথা কওঁ। তাৰমানে কি হয়, মই পেছাত মোৰ কৰ্মবৃত্তি হিচাপে মই লেবটেক কৰোঁ, লেবৰেটৰী টেকন'লজিষ্ট। আমি কি কৰিব লাগে, ক'ভিড-19 যিবিলাক পেচেণ্ট তেওঁলোকৰ পৰা আমি চেম্পুল ল'ব লাগে, মুখৰ পৰা আৰু নাকৰ পৰা আৰু হাতৰ পৰা ব্লাডো ল'ব লাগে। চ' যে এই যে আমি যে ডাইৰেক্টলি যে এটাচ হ'লোঁ বা ডাইৰেক্টলি সংস্পৰ্শলৈ আহিলোঁ, চ' আমাৰো হ'ব পাৰে। আৰু সেইকাৰণে আমি 7 দিন ডিউটি কৰি আমি 7 দিন কোৱাৰেণ্টাইন ব্যৱস্থাত থাকোঁ, নিজকে কোৱাৰেণ্টাইন কৰি ৰাখোঁ। আৰু সেইকাৰণে আমাৰ বাক্সা জিলা প্ৰশাসনে আমাক ইয়াত থকাৰ ব্যৱস্থা কৰি দিছে 7 দিন। আৰু 7 দিনৰ ভিতৰত আমাৰ ৰিজাল্ট আহি যাব, তাৰমানে কি আমি আক্ৰান্ত হৈছোঁ নে নাই বা কি হৈছে, বা নিগেটিভ যদি নিগেটিভ, পজিটিভ যদি পজিটিভ। আৰু পজিটিভ হ'লেও এইটো কোনো ভয় লগা বেমাৰ নহয়। ই এটা জেনুইন ভাইৰাছ। ক'ভিড-19 ইজ এ জেনুইন ভাইৰাছ। কৰোণা ভাইৰাছটো নতুনকৈ উৎপত্তি হৈছিল। উৎপত্তি হোৱা সময়ত ভাইৰাছটোৰ বহুত জোৰ থাকে, কিন্তু ইয়াৰ পিছলৈ ইয়াৰ যিটো পাৱাৰ সেইটো লাহে লাহে কমি যায়। গতিকে আক্ৰান্ত বহুতে হ'ব পাৰে, কিন্তু ইয়াত এপিডেমিক হোৱাৰ কোনো প্ৰয়োজন নাই, ইয়াত ভয় খাব লগাৰ কোনো প্ৰয়োজন নাই। আক্ৰান্তৰ সংখ্যা যদিও বাঢ়ি গৈ আছে, আমাৰ ইয়াত যিটো সুস্থ হোৱাৰ হাৰ, যিটো মেডিকেলত ভাল হৈ আছে ন, যিটো হাৰত মেডিকেলত পেচেণ্টবিলাক ভাল হৈ সুস্থ হৈ নিজৰ ঘৰলৈ গৈ আছে, তাৰ হাৰো কিন্তু গোটেই কম নহয়। যোৱাকালিৰ হিচাপত চাগে 1700 নে 1800 মান পেচেণ্ট ভৰ্তি হৈ আছিল। বাকী 3200-3300 পেচেণ্ট ডিচাৰ্জ দিয়া হৈছিল। আৰু আমাক এইকাৰণে ইয়াত আবদ্ধ কৰি ৰাখিছে 7 দিন। আৰু ইয়াৰ পিছত আৰু আমাৰ বেলেগ টীম আহিব, আমি গৈ টীমত জইন কৰিব লাগিব, ডিউটিত জইন কৰিব লাগিব, আৰু তেনেকৈ ছিষ্টেমেটিকেলি চলি থাকিব। যিয়ে নহওক, আমিতো ঘৰত যাব নোৱাৰোঁ, সেইকাৰণে আমাক ইয়াত ৰাখিছে। যিয়ে নহওক, আপোনালোকে যদি কেতিয়াবা মানাহ ৰাষ্ট্ৰীয় উদ্যান আহে, এই মুছা জংগল ৰিজৰ্টখন ভিজিট কৰিব। বহুত ইণ্টাৰেষ্টিং আৰু বহুত ধুনীয়া পৰিৱেশ, গছ-গছনি, অৰ্কিড বহুত আছে। আৰু থাকিও ভাল লাগে, ঘৰবিলাকো ধুনীয়া। আৰু ইয়াত ধুনীয়াকৈ এইবিলাক কিছুমান চৰাই-চিৰিকটি বনাই থৈ দিছে। এইটো ধদঙে না বগলাই কি বুলি কয় মই নাজানো। আৰু এটা বস্তু দেখুৱাম, দেখি কিন্তু ভয় নাখাব। ময়ো প্ৰথম দিনা সঁচা বুলি ভাবিছিলোঁ। এইটো হৈছে টাইগাৰ, বনৰ ৰজা বাঘ। খাম কৰি থাকে। বাপা আৰু নাখাবি দে মোক, তোক মৰমত বাপা আৰু তোক মাংস আনি খুৱাম দে, নাখাবি মোক। আৰু এইকেইটা হৈছে বন গাহৰি, ইয়াত ধুনীয়াকৈ বনাই থৈ দিছে। গোটেইখিনি দেখুৱালোঁ আপোনালোকক এই পাৰ্কখনৰ, এই ৰিজৰ্টখনৰ। গতিকে ভিজিট কৰিব। আৰু ইয়াৰ ধুনীয়া পৰিৱেশে আমাক বহুত আপ্লুত কৰিছে। আৰু আগৰ পিনে যোৱা এটা ৰাস্তা আছে, আগৰ পিনে যাওঁ। আৰু ইয়াত এখনো সৌখন দেখিছেনে, সৌখন হৈছে ৰেষ্টুৰেণ্ট। ইয়াত তাৰমানে আপুনি থকাৰ উদ্দেশ্য যদি নাই, ইয়াত আপুনি খাবও আহিব পাৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যানখন ভিজিট কৰি এই ৰেষ্টুৰেণ্টখনত খাবও পাৰে। আৰু ইয়াৰ ওচৰত এখন পাৰ্ক আছে, য'ত ঝুলনা তুলনা কিবা কিবি আছে। আৰু এই পাৰ্কখনত আপুনি সময় অতিবাহিত কৰিব পাৰে, মস্তি। আৰু এই যে ৰছী এডাল দেখিছে নে নাই, হালধীয়া ৰছীডাল, এই হালধীয়া ৰছীডাল দি থৈছে আমাৰ কাৰণে, কাৰণ ৰেষ্ট্ৰিক্টেড এৰিয়া। আমি তাৰমানে ভূত, আমাৰ ইপিনে কোনো আহিব নোৱাৰে, আৰু আমিও সেইপিনে যাব নোৱাৰোঁ। সেইকাৰণে ইয়াত ৰেষ্ট্ৰিক্টেড এৰিয়া ঘোষণা কৰি থৈ দিছে। আমিও গতিকে যিখিনি আমাক নীতি নিয়ম বান্ধি দিছে, সেই নীতি নিয়মখিনি আমি মানি চলিছোঁ। যিয়ে নহওক, ধন্যবাদ বাক্সা জিলা প্ৰশাসন। সকলোৱে ভালে কুশলে থাকক, আৰু কৰোণা ভাইৰাছ আমাৰ পৰা দূৰ হৈ যাওক। আৰু আমি নিশ্চয় যিখিনি পাৰোঁ সেইখিনি ছাৰ্ভিচ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। ভিডিঅ'টো চাব আৰু সকলোৱে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।